স্বাগতম জনাইছো আকৌ এটা মোৰ নতুন ভিডিঅ'লৈ আহকচোন তেতিয়াহ'লে ভিডিঅ'টো আৰম্ভ কৰোঁ নেলখন চাই গম পাইছি আৰু ভিডিঅ'টো আজি ৰাতিপুৱাই আৰম্ভ কৰিলোঁ মুখ চুখ ধুই চাহ খাই ল'লোঁ চাহ খোৱাৰ পাছত ভিডিঅ' আৰম্ভ কৰিছোঁ আজি মোৰ বিশেষ এটা দিন বিশেষ দিন মানে আজি 26 ছেপ্টেম্বৰ মোৰ বাৰ্থডে আৰু মোৰ এই দিনটো মোৰ বাবে বহুত স্পেচিয়েল মানে বহুত ভাল লাগে এই দিনটো মানে এবছৰ মূৰত আহে যদিও বহুত অপেক্ষাৰে ৰখি থাকোঁ অকল মই বুলিয়ে নহয় প্ৰত্যেকজন মানুহৰ বাবে এই জন্মদিনটো বহুত স্পেচিয়েল হয় আৰু এই স্পেচিয়েল দিনটোনো কেনেকৈ মই আজি পঠিয়াওঁ কেনেকৈ মানে কি কৰোঁ সকলোবোৰ দেখাই যাম ভিডিঅ'টো শেষলৈকে চাই গৈ থাকিব আগৰ নিচিনাকৈ মোৰ বাৰ্থডে পতা নহয় আগতে মোৰ ঘৰত পতা হয় বাৰ্থডে যি কি নহওক এইবাৰ ঘৰত পতা নহয় কাৰণ মোৰ এক্সাম চলি আছে সেইবাবে মানে ঘৰত পতা নহয় আৰু এইবাৰ নতুন এটা পদ্ধতিৰে নতুন মানে মোৰ একেবাৰে সৰুৰ পৰা জন্মদিনৰ এইবাৰ নতুন এটা পদ্ধতিৰে কৰিবলৈ গৈ আছোঁ কি কৰোঁ চাই গৈ থাকিব আৰু কিনো নতুন পদ্ধতি কৰোঁ সকলোবোৰ দেখাই যাম চাই গৈ থাকিব ভিডিঅ'টো শেষলৈকে আৰু মোক আশীৰ্বাদ কৰিব মই যি কাম কৰোঁ মানে সকলোবোৰ কামতে মই আগবাঢ়ি যাব পাৰোঁ যাতে বলক তেতিয়াহ'লে ভিডিঅ'টো আৰম্ভ কৰোঁ আপোনালোককো দেখাওঁ কি কৰোঁ আজি বলক তেতিয়াহ'লে ভিডিঅ'টো শেষলৈকে চাই গৈ থাকিব গা চা ধুই আহি গ'লোঁ আৰু গা চা ধুই মানে এতিয়া চাকি তাকি ঘৰত জ্বলাই লওঁ তাৰপিছত বলক আৰু কি কৰোঁ এতিয়া দেখাই গৈছোঁ আন্ধাৰ গোটেই লাইটটো লাহেকৈ দি লৈছোঁ লাহেকৈ চাকিটো জ্বলাই লওঁ চাওক চাকি তাকি জ্বলালোঁ মানে আমাৰ যিখন ঘৰতে থাপনা আছে সেই থাপনাখনতে চাকি ধূপ জ্বলালোঁ আৰু পিছত লাহেকৈ মই দোকানলৈ গ'লোঁ মানে আমাৰ ঘৰত দোকান আছে আৰু এইফালে চব মায়ে ওলাই মেলি ৰেডি হৈ আছে আৰু পাপা এইফালে মাছ বনাই আছে পাপাক সেৱা এটা কৰি ল'লোঁ আৰু পাপাক সেৱা কৰাৰ লগতে মাকো সেৱা এটা কৰি ল'লোঁ মানে মা পাপাক মই ৰাতিপুৱা শুই উঠিয়ে সেৱা কৰিলোঁ কিন্তু গা চা ধুই আকৌ এটা সেৱা কৰি দিলোঁ আৰু বৌ এইফালে বহি আছে বৌকো সেৱা এটা কৰি ল'লোঁ মানে বৌয়ে আগফালৰ ৰুমটো মুচি আছিল ধুনীয়াকৈ মূৰ চুৰ ধুই মেলি গা পা ধুই সকলোবোৰ কাম আজৰি হ'ল আৰু লাহেকৈ ভাতটো খাই পিনি লাহেকৈ ওলাই পিনি আকৌ লগ পাই আছোঁ চাই গৈ থাকক আৰু এয়া চাওক ময়ো ওলাই মেলি হৈ গ'ল ওলাই মেলি হৈ যোৱাৰ পাছত এইফালে মা মানে আমি লাইন গাড়ীত মেজিকত গৈ আছোঁ আৰু এয়া চাওক পৰিৱেশটো আৰু এনেকৈ গৈ সেইখিনি চাই গৈ থাকিব আৰু এয়া চাওক আহি পাই গ'লহি পাই পিনি এতিয়া ৰিক্সাত আমি তালৈ যাবলৈ লৈছোঁ মানে আমি য'লৈ গৈ আছোঁ তাত ৰিক্সাত যাব লাগিব মানে অকণমান দূৰ মানে খোজকাঢ়িও যাব পাৰি বাট মানে ইমান দূৰ খোজকাঢ়ি যোৱাটো মানে ৰ'দত আকৌ ইমান মানে মোৰ বাবে সম্ভৱ নহয় আৰু এয়া চব পাই গ'লোহি এয়াই হৈছে গুখনি থান আৰু এইফালে মায়ে লৈছে মানে ল'বলৈ লৈছে চাকি ধূপ আৰু এয়া ল'লোঁ চাকি ধূপ লৈ হৈ গ'ল আৰু এতিয়া গৈ আছোঁ এয়া চাওক বুঢ়ী গুখনি থান আৰু বুঢ়ী গুখনি থান যোৰহাট দেৱাল ৰোডত আছে আৰু কোনোবা আহে যদি আহিব পাৰে ইয়াত বহুত ভাল আৰু এইফালে ভৰিয়াত ধুবলৈতো নায়েই নে পানী আৰু অকণমান ওপৰত ছটিয়াবলৈ পানী টেপ দি থোৱা আছে আৰু তাকে অকণমান ছটিয়াই ল'লোঁ আৰু তাৰপিছত ইয়ালৈ আহিব পাৰে আৰু পূজাত ইয়াত বহুত ডাঙৰকৈ পতা হয় মানে পূজাত বহুত মানে পূজাকেইদিন বহুত ডাঙৰকৈ হেৰি কৰা হয় আৰু আজি তাতে দেওবাৰ সকলোবোৰ বন্ধ আৰু এয়া চব মন্দিৰো মানে 12টামানলৈকে খোলা ৰাখিছে আমি যেন তেনে পাইছোঁ মানুহজনীয়ে বন্ধ কৰিবলৈ লৈছিলোঁ অলপত আৰু এইফালে চাকি চাওকচোন চাকি ফুলটি হৈ আছে আৰু ফুলটি হৈছে সেইবাবে মায়ে অকণ জেগাকণ উলিয়াই দিলে তাৰপিছত মই তাত চাকি জ্বলাই দিলোঁ চাকি 3 গছ ছিঙিছিলে মই তাৰে 2 গছ জ্বলাই দিলোঁ আৰু জ্বলাই দিয়াৰ পাছত মায়ে গছ জ্বলাই ল'লে তাৰপিছত মানে থালি চালি থ'বলৈ ইয়াত জেগা নাই চাকিৰে ভৰ্তি হৈ আছে ন সেইবাবে আৰু এয়া লাহেকৈ চাকি গছ জ্বলালোঁ আৰু ইমান বতাহ দি আছিল চাকি জ্বলাবলৈ ইমান অসুবিধা হৈছে নহয় মানে মেচটো মাৰুতি মানে নুমাই গৈছে মানে ইমানে বতাহ দি আছে আৰু ইয়াত চাৰিওফালে মানে এই মন্দিৰটোৰ চাৰিওফালে গছ গছনি আছে সেইবাবে
মানে বতাহ দি আছে আৰু যেন তেনে মোৰ চাকি গছ জ্বলালোঁ। জ্বলোৱাৰ পাছত ইগছো চাকি জ্বলালোঁ। জ্বলোৱাৰ পাছত মায়ে লাহেকৈ মাৰ ভাগৰ চাকি গছ জ্বলালে আৰু ময়ো ইয়াত চাকি গছ জ্বলোৱাৰ পাছত মায়েও জ্বলোৱাৰ পাছত ধূপকেইডাল জ্বলালোঁ আৰু জ্বলোৱা মানে ইমানেই বতাহ মাৰিছে ওপৰত উঠি পিনি ধূপকেইডাল জ্বলাব পৰা নাই। সেইবাবে তলত বহিলোঁ, লৈ ধূপকেইডাল জ্বলালোঁ। জ্বলাই পিনি মানে এডাল ধূপ জ্বলা নাছিলে, সেইকাৰণে এডাল ধূপ আৰু কি নেচটো মাৰি দিম, সেইকাৰণে মানে চাকিতে জ্বলালোঁ। চাকিত বিশেষকৈ জ্বলাব নাপায় বুলি কয়, তথাপিতো আৰু উপায় নাইকিয়া জ্বলালোঁ। তাৰপিছত ইয়াতে এনেকৈ অলপ সেৱা চেৱা কৰি ল'লোঁ। কৰি পিনি ধূপকেইডাল এই কাষতে থকা মানে টাব এটা আছে, সেই টাবটোত দিলোঁ আৰু দি পিনি কেইডালমান ধূপ এই কাষতে থকা মন্দিৰ কিভাগত দিলোঁগৈ। আৰু এইটোৱে মানে মন্দিৰটোৰ এই ভিতৰখন, সেয়া দেখিলেই ভিতৰত সেৱা চেৱা কৰি আহি বাহিৰলৈ আহিলোঁ। বাহিৰত সেৱা এটা কৰি এতিয়া যাওঁগৈ আৰু একো নাই। সেয়া চব সেৱা কৰিলোঁ। সেৱা কৰি পিনি লাহেকৈ আৰু যাওঁগৈ। বহুত মূৰামূৰি টাইমত পালোঁহি কিন্তু দেই, মানে আজিতো গম নাপাওঁ ন বন্ধ থাকিব বুলি, মানে কৈছিলে সোনকালে ওলাবলৈ। পায়ে বিস্কুট আৰু পানী বটল বিচাৰি বিচাৰি দোকানখনলৈ আহিলে। দোকানখনত এয়া পানী বটল আৰু বিস্কুট ল'লে। এনেই আন্তাজিহে লৈ লৈছে দেই, হয়গৈ নহয়গৈ নাজানো। আৰু এয়া লৈ ল'লোঁ। তাৰপিছত এইফালে গৈ আছোঁ আৰু এইখিনি এনেও কি কৰোঁগৈ বোলকচোন, বাকীখিনি দেখাই যাম বাৰু। আৰু এনেদৰে খোজকাঢ়ি গৈ আৰু এইখিনি বস্তু কাৰ কাৰণে নিছোঁ এনেও দেখি পাব মানে কৈয়ে দিছোঁ। মন্দিৰৰ ওচৰত যিসকল মানুহ বহি থাকে সেই মানুহসকলক দিবলৈ নিয়া হৈছে। মানে আজি ইমান বহি থকা নাই, কমকৈ বহি আছে আৰু এওঁলোকক এনেদৰে বিস্কুট আৰু এনেকৈ পানী বটল এটা দিলোঁ। আৰু মোৰ মানে মই বহুত দিনৰ পৰা এইটো কথাই ভাবি আছিলোঁ যে ঘৰত ইমান ফূৰ্তি ফাৰ্তাকৈ পতাতকৈ নামঘৰত গৈ বা মন্দিৰত গৈ চাকি এগছ জ্বলাই এনেদৰে যদি কৰিবলৈ পাওঁ, মোৰ বহুত দিনৰ ইচ্ছা আছিল আৰু ইচ্ছাটো আজি পূৰ হ'ল। আৰু এই বুলি নহয় যে মই এইবিলাক দি পিনি যেন ভিডিঅ' বনাব খুজিছোঁ বা এনেদৰে মানে কিছুমান মানুহে ভাবিব পাৰে, কিন্তু সেই বুলি নহয়। মই ভিডিঅ'টো এইকাৰণে কৰিলোঁ, ব্লগটো যেতিয়া মই ঘৰৰ পৰাই ষ্টাৰ্ট কৰি আহিছোঁ আৰু সেইটো মনত মই ভাবি থৈছোঁ যেতিয়া, অকণমান দেখাই দিয়াতনো কি আপত্তি। আৰু মানুহে যি ভাবে সেইটোৰ লগত কথা নহয়, আৰু তথাপিতো অলপ কৈ দিছোঁ। এনেদৰে বিস্কুট আৰু পানী বটল দিলোঁ আৰু দিয়াৰ পাছত এনেদৰে বিস্কুট আৰু পানী বটল দি হৈ যোৱাৰ পাছত এই ৰাস্তাটোৱেদি খোজকাঢ়ি গৈ আছোঁ আৰু মায়ে কিবাকিবি কিনিবলৈ আৰু মই আইচক্ৰীম এটা খাই লওঁ বুলি খাই ল'লোঁ। এয়া আইচক্ৰীম আৰু এয়া মা আৰু মই খোজকাঢ়ি গৈ আছোঁ। আগত বা এজনী আহি আছে আৰু চাওকচোন যোৰহাটখন গোটেইখন বন্ধ, মানে দেওবাৰে বন্ধ থাকে আৰু চাওকচোন দোকান পোহাৰবোৰ বন্ধ, গাড়ী ঘোঁৰাও ইমান চলা নাই। আৰু এইডোখৰতে আমি ৰখি আছোঁ, বা এজনী অহা নাই। বা এজনী আহিলে কলে খাওঁ বুলি কৈছিলোঁ, বা এজনীয়ে টানি লৈ গৈছে। আৰু চাহ তাহ খাই হৈ যোৱাৰ পাছত ফুচকা খাই হোৱাৰ পাছত গাড়ীত তুলোঁ বুলি ক'লোঁ, গাড়ীত তুলি থৈ আহিলোঁ। আৰু এনেদৰে মই বাইকত গুচি আহিলোঁ। বাইকত গুচি আহি পিনি এনেকৈ আহি আছোঁ আৰু বাকীখিনি ৰাতিলৈ কি হয় ভিডিঅ'টো শেষলৈকে চালেই গম পাব, আৰু চাই গৈ থাকক তেতিয়াহ'লে ভিডিঅ'টো শেষলৈকে। আৰু এইফালে চাওকচোন নামঘৰৰ ওচৰত কেনেকৈ নাওখন সজাই থোৱা আছে, কাৰণ কি কাৰণে জানেনে, আজি শ্ৰী শ্ৰী মহাপুৰুষ শংকৰদেৱৰ জন্মোৎসৱ, সেইবাবে এনেকৈ এইবিলাক কৰা হয়। এইবিলাকতো ক'বলৈ গ'লে বহুত হ'ব। আৰু এইডোখৰত চাওকচোন, এইডোখৰত বজাৰ বহে, মানে দেওবাৰ বজাৰ, আৰু চব দেওবাৰ বজাৰত কি কি আছে আৰু এতিয়া সন্ধিয়া হৈ গ'ল। এতিয়া মানে কেকটো আনিবলৈ যাওঁ। কেকটো অৰ্ডাৰ দিছিলোঁ আৰু য'ত অৰ্ডাৰ দিছিলোঁ তাৰ পৰা আনিবলৈ যাব লাগিব। দিনতো অৰ্ডাৰ নহ'লেই, সেইবাবে পাপাৰ লগত ৰাতি গৈ পিনি আনিলোগৈ। চব আন্ধাৰ হৈ আছে, দেখি নাপাব। আৰু এনেদৰে গৈ আৰু চাওকচোন সকলোবোৰ ৰেডি কৰিছে। এইফালে পিঁয়াজ, এইফালে মাংস, এইফালে চব মানে ভাজিবলৈ ৰেডি কৰি থৈছে। আৰু মই এয়া ফ্ৰক চ্ৰক পিন্ধি একদম ৰেডি হৈ গ'লোঁ। আৰু নতুন ফ্ৰকটো কেনেকুৱা লাগিছে জনাবচোন। নতুন ফ্ৰক মানে সেই আগতেই আনি থোৱা, কিন্তু পিন্ধা নাছিলোঁ, চ' আজি পিন্ধি দিলোঁ বাৰ্থডে বুলি। কেক আনি পাই গ'লোহি। কেক আনি কেকটো উলিয়াইছোঁ, মাক কাঁহী এখন আনিবলৈ কৈছোঁ। কাঁহীখনত উলিয়ালেহে ভাল লাগিব ন।
আৰু কাঁহীখনত মাক কাঁহীখন আনিবলৈ কৈছোঁ আৰু লাহেকৈ মই উলিয়াইছোঁ। আৰু চাওকচোন কেকটো হ'ল এইটো। আৰু মা পাপাই মোক সোণ বুলি মাতিছোঁ, সেইকাৰণে সোণ বুলি লিখি দিব ক'লোঁ খুৰীজনীক। আৰু এইফালে মায়ে সহায় কৰিছে অলপ। আৰু এইটো কেক হ'ল মোৰ ভাগৰ। লাহেকৈ অকণ প'ষ্ট দি লৈছোঁ আৰু মানে ফটো চটো মৰা নাই, ভিডিঅ'কে কৰি আছোঁ ন, চ' সেইকাৰণে ভিডিঅ'তে প'ষ্ট দি দিছোঁ আৰু অলপ। আৰু এয়া চাওক, মায়েও মানে সহায় কৰি দিছে। মই মানে সেই মোমকেইডাল মানে কাঁহীৰ ছাইডত লগা নাই, মায়ে লগাই দিছে আৰু লাহেকৈ। আৰু এনেদৰে মম লগাই হৈ গ'ল। আৰু লগাই হোৱাৰ পাছত লাইটটো নুমুৱাই দিলোঁ। নুমুৱাই দিয়াৰ পাছত কেকটো কটাৰ আগত মনতে কথা এটা ভাবি লৈছোঁ, হয়নে নহয় নাজানো, কিন্তু কৰিছোঁ। মানে প্ৰত্যেকবাৰে কৰোঁ আৰু প্ৰত্যেকবাৰে নহয়, এইবাৰে সৈতে দুবাৰ হৈছে। আৰু সেইফালে মমকেইডাল নুমুৱাই হোৱাৰ পাছত হৈ গ'ল। তাৰপিছত লাইটটো অন কৰি দিলে। অন কৰাৰ পাছত সকলোকে মা পাপাক অলপ অলপ খুৱাই দিলোঁ। খোৱাৰ পাছত বাকীসকলক মায়ে কাটি দিলে। আৰু সকলোবোৰ হৈ যোৱাৰ পাছত এয়া ভাত সেইফালে সকলোৱে খাই আছে বহি পিনি, একেলগে বহি পিনি। ভিডিঅ'টো আজি ইমানেই আছিল। ভিডিঅ'টো যদি চাই ভাল লাগিলে লাইক, কমেণ্ট, শ্বেয়াৰ, ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আৰু নিজেও হাঁহি থাকক, আনকো হহাই ৰাখক। বাই বাই।